নমস্কাৰ দৰ্শকসকল আপোনালোকে চাই আছে আমাৰ নিউজ তো চাই থাকক আহক এইফালে দিয়ক এতিয়া আহি পালে আপুনি কিয় দি আহিলে গাড়ী দি আহিলোঁ আচ্ছা আৰু আমাৰ আজমল ডাঙৰীয়াৰ কি আহি আছে তো আহক আপুনি আপোনাৰ পৰিচয়টো দি দিয়ক নমস্কাৰ মোৰ নাম জুনু মই অসমত থাকোঁ আৰু আমাৰ গাঁও পঞ্চায়ত ধুবুৰী ইয়াতে বাৰী মাক তো আপুনি কওক আপোনাৰ কি কি সমস্যা হৈছে সমস্যা আপুনি সমস্যাখিনি কওক মই কৈ আছোঁ মানে এইবাৰতো চৰকাৰ জিকিলে না তো ধুবুৰীত কিয় নাপালে ধুবুৰীত ডিষ্ট্ৰিক্টত মাইনৰিটি মানুহটো বহুত আৰু মাইনৰিটি কাজমলে ইমান হাত কৰি লৈছে মানে কোনো বেলেগ পাৰ্টিৰ কথা নুশুনে সিহঁতে হয় আমালোকে ইমান চালি দালি আৰু কিবা বস্তু দিছিলোঁ হয় দিয়াৰ পিছত আমালোকৰ কথা একেবাৰে নুশুনে আজমলে যেতিয়াই মানে ইলেকশ্যন আহি যায় তেতিয়া একটা কমিউনিয়েল ভাৱ কৰি পেলায় কমিউনিয়েল ভাৱ যেতিয়া কৰি পেলায় তেতিয়া মানুহবিলাক মনবিলাক ব্লেক কৰি পেলায় আৰু যে আজমলকে ভোট দিব লাগিব আজমলে কৈ থাকে যে আমালোকক ভোট নিদিলে তহঁতৰ মানে বাংলাদেশী হ'ব লাগিব বাহিৰৰ পৰা ওলাই যাব লাগিব ঘৰ বাৰী এৰি যাব লাগিব তো দৰ্শকসকল আপোনালোকে শুনি লৈছে যে আজমলক ভোট নিদিলে কিবা বাংলাদেশী কৰি দিব আৰু কি 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 বাংলাদেশত যাব লগতে তাকে ভোট দি আছে বুজিছে বন্ধুসকল তো আৰু আজমলে বহুতে কি কৰি থাকে কমিউনিয়েল কৰি পেলাই আৰু মানে মুছলমান মানুহ যিমানে আছে হয় সিহঁতে কিন্তু কোনে মানে হিন্দু বা কোনে মুছলিম সিহঁতৰ কোনো ভেদাভেদ নাই গোটেই মানে একেলগে থাকিব চায় মানে ইলেকশ্যনৰ পিছত এনেকুৱা এটা কমিউনিয়েল আহে যাতে কোনোবাই হিন্দুকো দেখিব নোৱাৰে কোনোবাই হিন্দুৱে মুছলিমৰ এগেইনষ্টত কথা কয় মুছলিমে হিন্দুৰ এগেইনষ্টত কথা কয় এইবিলাক কৰিব নালাগে একচুৱেলি আমালোকৰ অসমীয়া গোটেই মানুহে অসমত থাকোঁতো আমালোকে বেলেগ কাষ্টে নহয় এতিয়া কোনো অসম বুলি এইটো মুছলিম কাষ্ট এইটো হিন্দু কাষ্ট এইবিলাক ক'ব নালাগে গতিকে সবাই আমালোকে মিলি জুলি থাকিব লাগে কিন্তু যেতিয়া ইলেকশ্যন আছে তেতিয়াই সিহঁতে কি কৰে যে ৰাজনৈতিক বীৰবিলাক যিমানে আছে সিহঁতে কমিউনিয়েল কৰি পেলায় কমিউনিয়েল কৰিব নালাগে আৰু 2-3-4 মাহৰ কাৰণে এনেকুৱা কমিউনিয়েল কৰি পেলায় সিহঁতে মানে বহুত কৰি পেলায় আমাৰ মুছলিম আৰু হিন্দুৰ মাজত এটা বিসংগত মানে ঝগড়াৰ সৃষ্টি কৰি পেলায় সেইকাৰণে মই কৈ আছোঁ আমালোকৰ ধুবুৰীত থাকিলে গোটেই মানুহ একেলগে থাকিব লাগিব ৰাজনৈতিক বীৰৰ কথা শুনিব নালাগে ৰাজনৈতিক বীৰৰ কিয় কথা শুনিব লাগে আমালোকৰ যি মিলি যদি আগে সৰুৰে পৰা আমালোকে মিলি আছোঁ কোনোবাই হিন্দু কোনোবাই মুছলিম এইবিলাক নাইতো আমাৰ কোনো ভেদাভেদ নাই আৰু কি আমালোকে গোটেই একে চকুৰে চাব লাগে গতিকে আজমল ডাঙৰীয়াক মই কৈ আছোঁ এনেকুৱা ভাৱ নকৰিব কোনোবাই ইলেকশ্যনত আপোনালোকে কি কৰে কৰক ইলেকশ্যনত আপোনালোকে কি কৰে কৰক সেইটো জাতি লৈ কোনো ভেদাভেদ নকৰিব গতিকে আজমল ডাঙৰীয়াক মই অনুৰোধ কৰি আছোঁ আপুনি এনেকুৱা ভাৱ এনেকুৱা বিশৃংখলা নকৰিব অসমত আমাৰ অসমখন সোণৰ গোটেই সোণৰ নিচিনাকৈ থাকিব লাগিব আৰু আমাৰ ভাই ভণ্টিসকলে সবাকে আমাৰ অসমীয়া ক'ব লাগিব কোনোবাই লংগি পিন্ধিলে সি যে মুছলমান এইটো ক'ব নালাগে কোনোবাই ধুতি পিন্ধিলে এইটো হিন্দু এইবিলাক ক'ব নালাগে আমাৰ মানুহতো বেলেগ জাতি নহয় বেলেগ কোনো জাতি নহয় আমালোকে সবাই জানিব লাগিব আমাৰ পৰিচয়টো থাকিব আমি অসমীয়া ইয়াত কোনোবাই ভাটিয়া কোনোবাই হিন্দু কোনোবাই মুছলিম এইবিলাক ক'ব নালাগে এইবিলাক চব কাজিয়া সৃষ্টি কৰে না কাজিয়া সৃষ্টি কৰে এইবিলাক চবে তো আপুনি আজমল ডাঙৰীয়াৰ পিয়ে হয়নে তো আপুনি কওক ধুবুৰীৰ আপোনাৰ কেনেকুৱা চলি আছে ধুবুৰী ভালে চলি আছে আৰু মানে আৰু আমাৰ মুছলমান জাতি ভোট নাদিলে আৰু হেমন্ত ভোট নাপাব হয়নে নহয় এইটো আৰু হেমন্ত ভোট নাপায় আৰু এইটোৱে আজিতো চবে বেছিভাগে ধুবুৰী মানুহ বেছিভাগে ইউডিএফতে ভোট দি আছে না চবে আমাৰ সেইবিলাক ইয়াতে ধুবুৰীত সেইটো মানে সৃষ্টি হৈছে তো মানে আমাৰ হিন্দু মানুহবিলাক যিমানে আছে বিজেপিত ভোট দি আছে আৰু আপোনাৰ যিমানে মিয়া মানুহ আছে চবে ইউডিএফত ভোট দি আছে এইটো কি চিষ্টেম সেইটো চিষ্টেম মানে কি আৰু যদি আমাৰ
ইয়াতে ভোট নাপায় আৰু ধুবুৰী আহিব নালাগে আৰু আহিব নালাগিব আৰু মই জুনু আহমদক এটা কথা কৈ আছোঁ, আপোনালোকে কিন্তু কেতিয়াও কমিউনিয়ন নকৰিব। যিবিলাক কৰাৰ ইচ্ছা থাকে ফিল্ডত যায়, কোনোবাই যে মুছলমান কোনোবাই হিন্দু এইবিলাক ক'ব নালাগে। জুনু আহমেদৰ পৰা মই অনুৰোধ কৰোঁ, এই আপোনালোকে পানী পৰা দেয়, পানী দি মানুহকে যে কয় যে এইটো খালে কেঞ্চাৰ বেমাৰ ভাল হ'ব, অমুক আজিকালি কি এনেকুৱা যুগ আছে নেকি? ক'ৰবাত পানী ফুকি দিলে কি কেঞ্চাৰ বেমাৰ ভাল হয়? এইবিলাক একো নহয়। আপোনালোকে এনেকৈ নকৰি আপোনালোকে যদি ক্ষমতা থাকে আৰু নিষ্ঠুৰ কোনো জাত ভেদ না কৰি এনেকৈ ইলেকশ্যনত আহি আপোনালোকে থিয় হওক, তাহলে ক'ব পাৰিম যে সিহঁতৰ একচুৱেলি স্বচ্ছাই মানে ইমানদাৰ হিচাপত সিহঁতৰ জিতি আছে। কিন্তু এনেকৈ কৰিব নালাগে যে আপোনালোকে যে মই মুছলমান মই হিন্দু এনেকৈ কৰিব নালাগে। যেনেকুৱা আমাৰ জালুকবাৰী সমষ্টিত কোনে কিন্তু হেমন্তৰ যিখিনি সমষ্টিত আছে কোনে কিন্তু তাতে মুছলিম নাই বা মুছলিম বা কোনোবাই মুছলিম কোনোবাই হিন্দু এনেকুৱা কথা নাই। সিহঁতক গোটেই মায়ে ভোট দেয়। আপোনালোকেতো চাই থাকে টিভিত, আগামীবাৰ 80,000 ভোটত জিতিছিল, এবাৰ 1,12,000 কিমান ভোটত জিতিছে। কিয় জিতে? সেইকাৰণে যেতে তাৰ ফুলটো বিৰাট ভাল পাওঁ আৰু তাই কিবা কিবি কাম কৰি থাকে। আপোনালোকে গোটেই অসমৰ মানুহ চাই না। তো দৰ্শকসকল, ইয়াতে আমি অলপ টাইমৰ কাৰণে অলপ এটা বিৰতি ল'ম। তো বিৰতিৰ পিছত আকৌ আমি লগ পাই। দাদা মই এটা কথা কওঁ, মই আপুনি আহিছে চাগে মই জানো হেমন্তৰ কথা বেছি কৈ আছে আৰু ধুবুৰী আহিলে আৰু যাব নাপাৰিব। কিয় নহ'ম? এইটো অসমতো মই গোটেই অসমত ঘূৰিব পাৰোঁ। কিয় নহ'ম? আমাৰ মাতৃভূমি এইটো। মাতৃভূমিতো আমি আহিব পাৰিম না? কিয় নোৱাৰিম? নহয়, আপুনি কি কৈছে এতিয়া ধুবুৰীত গ'লে তাই আহিব নোৱাৰিব। তোমাক বাধা দিয়া নাই, তুমি আহিব আৰু চাইডে যাব। কিয় আহিব নহ'ম? এইটো মোৰ মাতৃভূমি। নহয়, হেমন্ত কাম কৰিছে। আপোনালোকৰ আজমলত কিবা কাম কৰিলে আপোনালোকক কওক না। মোৰ আজি ৰিপৰ্টাৰৰ নিচিনা দাঙি ধৰক কথাখিনি, তেনেহ'লে মই ক'ব নোৱাৰোঁ। আপুনি কি কয় এইবিলাক? আপুনি কি কয় এইবিলাক উল্টা পুল্টা কথা কৈ লাভ নাই নহয়। আপুনি ক'ব আপুনি ধুবুৰীত আহিব। ধুবুৰীত কিয় নাহিম? ধুবুৰী আমাৰ অসমটো হ'ল মাতৃভূমি। আমি অসমত যিকোনো ঠাইত যাব পাৰোঁ, এইটোত কাৰো বাধা নাই না। আপোনাক মই কি জালুকবাৰী সমষ্টিত যাব বাধা কৰিছোঁ নেকি? কৰা নাই না। আপুনি যাব, আপুনি কিয় নাযায়? যাব লাগিব আপুনি কিয় নাযাব? আপুনি এইটো অসমত বেলেগতো হ'লে বেলেগ কথা, কিন্তু আমালোকৰ অসমীয়া জাতি আমি সবাই মিলি একেলগে থাকিব লাগিব। আমি অসমত যাব লাগিব। আমি অসম যিমানখিনি দূৰ আছে, যিমানলৈকে আমাৰ সীমা আছে, সীমালৈকে আমি যাই থাকিম। এতিয়াতো কোনো হাক দিব নহয়। এবং কি আমাৰ চিফ মিনিষ্টাৰ জনে হওক, সিও আমাক হাক দিব নোৱাৰিব। হয়, মানে এইটো মানে মোৰ ব্যক্তিগত কথা আপোনাক মই সুধিম, ঠিক আছে? তো মোৰ ব্যক্তিগত কথাটো হ'ল যে মানে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াক মানে চবে মানে যিমানে আছে এতিয়া মামা কিয় কয়? মামা তাৰ ফেমাছ মানুহ এটা। কোনোবাই সৰু ল'ৰা ছোৱালী যদি তাক দেখে এনেকুৱা একটা ভাৱ আহি যায় ছোৱালীবিলাকৰ বা ল'ৰাৰ নিচিনা। 14-15 বছৰৰ যিবিলাক ল'ৰা আছে দেখিলেই তাক মামা মাতি থাকে। মানে ইমান মৰম দিছো, ইমান মৰম পাইছে সি, মানে ইমান মৰম পাইছে মানে ক'ব লগা নাই। একদম মৰমতে মানুহ ভৰি যায়। আৰু ছোৱালী হওক আৰু মানে 14-15 বছৰ যিবিলাক ল'ৰা ছোৱালী আছে দেখিলে তাক মামা কৰি মাতি থাকে। ইমান মৰম দিছে অসমত, মানে সি ইমান মৰম পাইছে নহয়, মই ক'বই নোৱাৰোঁ। আন্তৰিকতে কৈ আছোঁ কি ইমান মৰম পাইছে সি। আৰু এটা কথা কৈ আছোঁ মই, আজি এই নিউজ চেনেলত আছে, কোনোবাই যদি ৰাজনীতি শিকিব যায় তাহলে হেমন্তৰ ভৰিখন ধৰি ৰাজনীতি শিকিবলৈ আহিব লাগে। আৰু অসমত যদি কোনোবাই গান শিকিব যায় তেনেহ'লে জুবিনৰ ভৰি ধৰি তাৰপিছত ষ্টেজত আহি কথা কয়। তো দৰ্শকসকল, আপোনালোকে ভালকৈ শুনিছে। কোনোবাই যদি ৰাজনীতিকত কোনোবাই যদি যাব খোজে তেনেহ'লে হেমন্ত ডাঙৰীয়াৰ পৰা পৰামৰ্শ লৈ কেনে যাব লাগিব। আৰু যদি কোনোবাই যদি অসমত গান শিকিব যায় তেনেহ'লে জুবিন দা বুলি আমি মাতো চবে। তো জুবিন দাৰ আৰু কি পৰামৰ্শ লৈ কেনে আৰু কি কৰিব লাগিব, গান শিকিব লাগিব। ইনি দুজনে ফেমাছ আপোনাৰ কাৰণে। আমাৰ কাৰণে ই দুজনে আমাৰ অসমৰ প্ৰেৰণা। আমাৰ অসমত এই দুজনে আমাৰ ফেমাছ আৰু কি। আমি গোটেই মাখা ইমান আন্তৰিকে ভাল পাওঁ আমাৰ সিহঁতক। এই দুজনক মই আন্তৰিকতে বেছি, মই বুলি নহয় গোটেই অসমে ভাল পায়। আৰু সৰু বাচ্চা শুই থাকে, জুবিনৰ গান যদি আপুনি লাগি দি থাকে সেইটো অকলশৰীয়াকৈ ঘুমি যায় একদম।
মানে কিবা একটা মনত এনেকুৱা মানে মানে মিঠা সুৰ, মিঠা সুৰ হয়, আর কি সঁচাই। আর হেমন্তৰ কথা শুনিবলৈ মানে আইতাসকল মাসকল ভাই ভণ্টি যিমান আছে যেতিয়া হেমন্ত লেকচাৰ দি থাকে গোটেই মাহা বকি একেলগে সেই মানে লেকচাৰটো যেতিয়ালৈকে মানে সি ষ্টেজৰ পৰা বেলেগত নাযায় সিহঁতে শুনি থাকে মই এদিনা মোৰ ভণ্টিক কৈ আছোঁ যে আপোনালোকে ভণ্টি মোৰ কাৰণে এটা পানী লৈ আছোঁ কয় কি দাদা মই যাব নোৱাৰিম কিয় 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 নোৱাৰিবি মই পানী পিপাসা লাগছে কয় কি নহয় মই যাব নোৱাৰিম এতিয়া তই নাজানাই হেমন্তই দাদা আমাকে লেকচাৰ দি আছে বাপৰে ইমান ডাঙৰ নেকি মই পিপাসা মই পানী পিয়াৰ কাৰণে মই মাতিছিলোঁ তাতো মোক পানী দিয়া নাই সি হেমন্ত বিশ্ব শৰ্মাৰ তাৰ মানে লেকচাৰ শুনিবৰ কাৰণে থিয় দি আছে লাষ্টত খং কৰি মই ঘৰৰ পৰা ওলাই গ'লোঁ তাৰপিছতে তেতিয়ালৈকে আহি দি আছোঁ তেওঁ লেকচাৰে শুনি আছে হয় আপোনাৰ ঘৰত মানে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে বহুত বড় ফ্ৰেণ্ড হয় বহুত বড় ফ্ৰেণ্ড মই তাক ইমান মৰম কৰোঁ মানে কেতিয়াও মই তাক লগ পোৱা নাই গতিকে তাৰ মানে মই ফেমাছ মানে ইমান মৰম লাগোঁ তাৰ মানে কথা শুনিবলৈ ইমান ভাল লাগে মানে মই মোৰ মানে কি মই এই জন্মত কিবা এটা মানুহ পাই গৈছোঁ আৰু কি এনেকুৱা ভাৱ লাগে আৰু মানে এতিয়াতো আৰু মুখ্যমন্ত্ৰী হৈছে মুখ্যমন্ত্ৰী হৈছে আপুনি চাওক না অসমত আজিকালি পৰেশ বৰুৱাক যিখিনি বাক্য দিলে কালি যে ক'লে যে কি জান কয় আপোনালোকে পৰেশ বৰুৱা ডাঙৰীয়া আপোনালোকে আহক আপোনালোকে আহিলে মই সামটি ধৰিম আৰু কি এনেকুৱা কিন্তু এনেকুৱা আজি পৰ্যন্ত মুখ্যমন্ত্ৰী 85 চনলৈকে আজি 2021 কোনো মুখ্যমন্ত্ৰী এনেকুৱা ভাষা কোৱা নাই মানে যে আহক আপোনালোকৰ আলোচনাৰ মাজত বহিম মানে আলোচনা কৰিম আৰু সামটি ধৰিম তাহলে পৰেশ বৰুৱাই এনেকৈ মানে শুনাৰ পিছত ই মৰমতে কৈ আছে মই আজিলৈকে কেনেকৈ যিমানে মুখ্যমন্ত্ৰী গৈছে তাৰ লগত কিন্তু এনেকুৱা মই এটা মানে কথা শুনা নাই মানে সি এনেকুৱা টেলেণ্ট আৰু কি আমালোকক লৈ মানে অসমীয়া ল'ৰা যাতে কি নহয় জীৱন দিব নালাগে বা জংঘলত থাকিব নালাগে তাৰ কাৰণে ই আহ্বান জনাইছে যে আপোনালোকে আহক জংঘলত থাকিব নালাগে আৰু জংঘলত থাকি মৃত্যুৰ যুঁজ দিব নালাগে এই কাৰণে তাই মানে এনেকুৱা ভাষা কৈছে যে পৰেশ বৰুৱা একদম মানে কি হৈ গৈছে একদম ফেমাছ হৈ গৈছে পৰেশ বৰুৱা তাক মানে হেমন্ত বিশ্বাস কি ক'ব না ক'ব সি মানে লগে লগে এনচাৰ দি আছে একদম 5 মিনিট পিছত যেতিয়া প্ৰেছ কনফাৰেন্স হৈছে তাৰ পিছতে সি কৈ দিছে যে পৰেশ বৰুৱাই মানে কি দিছে উত্তৰ দি দিছে কথাবিলাকক আপোনালোকে টিভি চাব নিউজ লাইভত চাব বা কোন এদিন যেদিনাখন কৈছে সেইদিনা তাৰ পিছদিনাখন চাব তাৰ পিছদিনা যিদিনাখন কৈছে পুৱাতে কৈছিল আৰু 12টা 1টা বজাতে পৰেশ বৰুৱাই এনচাৰ দি দিছে যে এনেকুৱা মুখ্যমন্ত্ৰী আমালোকে অসমত অহা নাই গতিকে আহক সি কাম এটা ভাল কাম কৰিব তো দৰ্শকসকল আমি আজি হেমন্ত ডাঙৰীয়া আৰু বদৰুদ্দিন আজমল তো এই দুজনৰ বিষয়ে আলোচনা কৰিলোঁ তো ভিডিঅ'টো যদি ভাল লাগিছে তো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব এইটো নেকেড মাইণ্ডত নল'বা যেটো আমি ক'লো জাষ্ট এইটো কমেডি টাইপৰ আৰু কি বনাইছোঁ তো এইটো যে আমি কৈছোঁ যে মিয়া মানুহ বা কি মানুহ এইটো হৈ আছে এইকাৰণে আমি আজি ক'লোঁ আৰু কি তো এইটো আৰু কি নেকেড মাইণ্ডত আৰু কি নল'বা আৰু কি তো যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক